নমস্কাৰ আজি এখন ড্ৰোন কেনেদৰে উৰাব লাগে আপোনালোকক দেখুৱাব বিচাৰিছো আমাৰ হাতত আৰচি লিডিং AC 136 এখন ড্ৰোন আছে ড্ৰোনক অলৰেডি আমি চাৰ্জ কৰি থোৱা বেটাৰী সংযোগ কৰিছো আৰু ড্ৰোনৰ এটো আমাৰ কেমেৰা এই ড্ৰোনখনৰ দ্বাৰা আপোনালোকে তলৰ যিবিলাক ভিডিও বা ফটো ল'ব পাৰিব গতিকে লগত এটা কন্ট্ৰোলাৰ আছে কন্ট্ৰোলাৰটোত আমি বেটাৰী অলৰেডি সংযোগ কৰি থৈছো গতিকে প্ৰথম কেনেকৈ ইয়াক উৰুৱাব লাগে আমি দেখুৱাব বিচাৰিছো আপোনালোকে ড্ৰোনখন উৰুৱাৰ প্ৰাক মুহূৰ্তত প্ৰথম ড্ৰোনৰ যেটো অন বটন এই অন বটনটো ক্লিক কৰিব আৰু সমান্তৰালভাৱে লগে যেটো কন্ট্ৰোলাৰ সুইচটো অন কৰিব লগে কৰিলে এই বিপ সাউণ্ডটো দেখা পাব আৰু ইয়াক আপোনালোকে বাহিৰত উৰাব কেতিয়াও ৰুমৰ ভিতৰত ব্যৱহাৰ নকৰিব গতিকে মই প্ৰথম ইয়াত ৰুমৰ কোঠাটো দেখুৱাই ল'ব বিচাৰিছো কেনেকৈ আপোনালোকে ইয়াক উৰুৱাৰ বাবে আপোনালোকে প্ৰথম প্লেনিং কৰিব আৰু ইয়াৰ পিছত আপোনালোকক বাহিৰত নি মই ভিডিওটো কেনেকৈ উৰুৱাম তাক দেখুৱাব বিচাৰিছো গতিকে আমাৰ ড্ৰোনৰ সুইচটো অন আছে আৰু কন্ট্ৰোলাৰ সুইচটো অন আছে গতিকে আপোনালোকে এতিয়া এখন উৰুৱাবলৈ হ'লে প্ৰথম এই দুটা যে আমাৰ যে দুটা আমাৰ জয়ষ্টিক আছে এই জয়ষ্টিক দুটা আপোনালোকে ভি শেপত এনে ধৰণে আনিব আৰু অলপ দেৰি ৰাখিলে আমাৰ ড্ৰোনৰ যিখন পাংখা আছে এই পাংখাখন উৰিবলৈ আৰম্ভ কৰিব আৰু যেহেতু আমি এতিয়া ৰুমৰ ভিতৰত আছো গতিকে মই আপোনালোকক বাকিখিনি বাহিৰত দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকক দেখাইছো কেনেকৈ ফ্লাই কৰি যেটো আমাৰ লেফট সাইডৰ কি আছে লেফট সাইডৰ কিটো ঘপককৈ ৰে নিদিব লাহে লাহে আপুনি দাঙিব ডঙাৰ লগে আপোনাৰ ড্ৰোনখন ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিব আৰু যেতিয়া যিমান ওপৰলৈ উঠি যোৱাৰ পিছত তাক আপুনি লেফট ৰাইট কৰিবৰ কাৰণে আপোনাৰ যেটো ৰাইট কি আছে সেই ৰাইট কিটো আপোনালোকে ব্যৱহাৰ কৰিব আৰু যেতিয়া ড্ৰোনখন তললৈ আনিবলৈ হ'লে আপোনালোকে তলৰ যেটো লেফট সাইডৰ যেটো জয়ষ্টিকটো তললৈ টানি তাক এৰি দিব গতিকে এইখিনি কৰাৰ লগে আমাৰ ড্ৰোনখন উৰিবলৈ আৰম্ভ কৰিব লগতে আপোনালোকক আমি কেনে ধৰণে ইয়াৰ পৰা ফটো লোৱাৰ সন্দৰ্ভটো আপোনালোকক দেখুৱাম কেনেদৰে আমি ড্ৰোনখনত ফটো ল'ম তাক দেখুৱাব বিচাৰিছো ফটো ল'বৰ কাৰণে আপোনালোকে এটা এপ গুগল প্লে ষ্টৰৰ পৰা ল'ব লাগিব আপোনালোকক দেখুৱাইছো আপোনালোকে আৰচি লিডিং বুলি এটা এপ পাব এই আৰচি লিডিং নামৰ যেটো এপ সেই এপটো ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰি লোৱাৰ পিছত এটো ইনষ্টল হোৱাৰ পিছত আপোনালোকে আমাৰ এখনৰ অটোমেটিক GPS অনই থাকে গতিকে আমি তাক কানেক্ট কৰিবলৈ হ'লে জানে সকলোৱে আপোনালোকে সেটিংছত যাব গৈ পেলাই আপোনালোকে ওয়াইফাইত যাব আৰু ইয়াতে আপোনালোক শো কৰিব আৰচি লিডিং 720p অৰ্থাৎ আমাৰ ড্ৰোনখন শো কৰিব অলৰেডি আমাৰ ইয়াত কানেক্টেড দেখুৱাইছে অটোমেটিক কানেক্ট অপচন আমি দি থোৱা আছিল যদি কানেক্ট নহয় তেন্তে আপোনালোকে পুনৰ অপচনত যাব গৈ পেলাই ইয়াত কানেক্ট কৰিব আৰু অটো কানেক্ট কৰি দিয়াৰ লগে আপোনালোকে যেটো মোবাইলৰ দ্বাৰা ফটো ল'ব বিচাৰি অটোমেটিক অন কৰাৰ লগে কানেক্ট হৈ যাব গতিকে কানেক্ট হৈ যোৱাৰ পিছত লগে আপোনালোকে যেটো এপ ডাউনলোড কৰিছিলে তাৰ ভিতৰত যাব ওপেন হ'বলৈ দিব এলাউ ওয়ান্স কৰিব আৰু প্লেলে আহিব এছক আমাৰ ড্ৰোনখনে ফটো লোৱাৰ বাবে ৰেডি হৈছে ইয়াৰে যে এটো হৈছে আমাৰ ফটো লোৱাৰ বটন আৰু এটো হৈছে আমাৰ ভিডিও লোৱাৰ বটন গতিকে আপোনালোকে যেটো দিখত ইয়াত মুভ কৰিব এছক আমি বাহিৰত দেখুৱাম কেনেকৈ এই ফটো লয় এই আমাৰ ইয়াত ড্ৰোনৰ দ্বাৰা অহা যিখিনি ফটো আমাৰ যেটো ল্যাব অটল টিংকাৰিং ল্যাবৰেটৰী তাৰ ফটো আপোনালোকক দেখুৱাইছো আৰু লগতে আপোনালোকে যদি ভিডিও লোৱাৰ ব্যৱস্থা কৰিব বিচাৰে এনে ভিডিও অপচনত গুছি যাব আৰু ইয়াৰ পৰা ইয়াত ভিডিও এয়া দেখিছে ৰেকৰ্ডিং হৈ আছে আৰু শেষ কৰিবলৈ হ'লে ইয়াত শেষ কৰিব বা ওপৰৰ পৰা যদি ফটো ল'ব বিচাৰে ফটোত ক্লিক কৰিব গতিকে আহকচোন আমি এই ড্ৰোনখন বাহিৰত উলিয়াই আমি বাহিৰত এতিয়া ড্ৰোনখন আমি ছাত্ৰ-ছাত্ৰীসকলৰ মাজতে উলিয়াবলৈ আৰম্ভ কৰিছো ছাত্ৰ-ছাত্ৰীসকলে খুব ভাল পাইছে আৰু দুজন ছাত্ৰ-ছাত্ৰীক অলৰেডি আমি শিকাই দিছো যেনে ধৰণে ড্ৰোনখন ওপৰত উৰুৱাব লাগে আৰু এই ড্ৰোনখনে কেনেকৈ তথ্যচিত্ৰ সংগ্ৰহ কৰিছে ইয়াৰ পিছতে আমি দেখাব বিচাৰিম ইয়াৰ ড্ৰোনখন আমি উৰুৱাই এতিয়া নমাই আনিব বিচাৰিছোঁ ইয়াৰ ড্ৰোনখন লাহে নামি আহিছে ছাত্ৰ-ছাত্ৰীসকলে খুব উৎসাহিত হৈ পৰিছে ভাল পাইছে তেওঁলোকে এনেধৰণে ড্ৰোনখন প্ৰথমবাৰৰ বাবে উৰুৱাই দেখা পোৱাৰ বাবে তেওঁলোকে আহকচোন এতিয়া আমি আপোনালোকক দেখুৱাম এই ড্ৰোনখন যেতিয়া ওপৰত উৰি আছিল আমাৰ ছাত্ৰ-ছাত্ৰীসকল সহ আমাৰ বিদ্যালয়খনৰ কেনেকুৱা ফটো লৈছিল ইয়াতে খুব ধুনীয়া পানিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ড্ৰোনখনে এটা খুব ধুনীয়া ভিডিও ওপৰৰ পৰা কেপচাৰ কৰিছে আৰু বিদ্যালয়খনৰ ক্ষেত্ৰত এইটো প্ৰথম ড্ৰোনে কেপচাৰ কৰা ভিডিও আসলে ক'বলৈ গ'লে আমাৰ এই গোটেই অঞ্চলটোৰ কাৰণে এখন প্ৰথম ড্ৰোনে কেপচাৰ কৰা ফটো বা ভিডিও হ'ব এটো খুব ভাল পাইছে ছাত্ৰ-ছাত্ৰীসকলে আৰু আশা ৰাখিম এনে ধৰণে আপোনালোকে ড্ৰোনখনৰ জৰিয়তে কিছু কথা জানিব পাৰিলে আৰু হয়তো আপোনালোকে যদি পিছৰ সময়ছোৱাত ড্ৰোন ক্ৰয় কৰে এনে ধৰণে ড্ৰোনখন চলাব পাৰিব আৰু বা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ইয়াৰ প্ৰচাৰ কৰিব পাৰিব ধন্যবাদ